মোৰ নতুন ছবি চিকাৰ আহি আছে 20 ছেপ্টেম্বৰ ৰিলিজ হ'ব সমগ্ৰ অসমত, তাৰপিছত অসমৰ বাহিৰতো ৰিলিজ হ'ব। আৰু আমি সদ্যহতে যোৰহাট আৰু গুৱাহাটীত বুক মাই শ্ব'ত অনলাইন টিকেট বুকিং আমি ষ্টাৰ্ট কৰিছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল বিৰাজ দা। তো আজি মানে জুবিনদাৰ চিকাৰ নামৰ নতুন ছবিখন প্ৰকাশ পাইছে 20 ছেপ্টেম্বৰ তাৰিখে মানে আজি। তো তাৰ বিষয়ে অলপ মানে ভিডিঅ'টো দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই দিব আপোনালোকে। তো এতিয়াৰ পৰা মানে আপোনালোকে যদি ইচ্ছা কৰে চিকাৰ মুভিখন চাব পাৰিব হলতো। আমার যে নিজের এক টুকুরা মাটি হৈ সচিয়ে নাই রাহি তুই আছি বলকে হে এঠাই ছোট মোটো একটা ঘর হৈ সুখে দুখে ভরাল এটা সংসারও হৈ তালি মাৰিবা টানি টানি তেহে পৰিব লোবৰ পানী। মালিকৰ অকলে বাগানখনেই নাই নহয়, হাজাৰটা বিজনেছ আছে, খাবলৈ ববলৈ সময় নাই। যদি মালিক রেশন বোনাস হসপিটাল সব ঠিক করে নিদিয়ে বাগান টোটাল বন্ধ। I've discovered a route through which we can smuggle top quality marijuana all the way to Europe. You guys dream small. We can make $1 billion. The world is crazy about brown girls. মোকে বদলা লাগে, বদলা। কিন্তু এবোৰ যাতে কেউ গম নাপায় অষ্টমী ক'ত গ'ল, কি হ'ল, আমি ক'ত গ'লো, কোনেও যাতে গম নাপায়। Martin, things are not in shape. We need to catch up. We die, you die, or else I will make sure you don't get a single penny. Shankar, listen to me. এই বিষয়ে মই একোৱে নাজানো. Trust me. কোন হয় তোমালোক? টেৰৰিষ্ট? এক্সট্ৰিমিষ্ট? কি কৰা তোমালোকে? মার্তিন, পলক, রাজেশ সবৰে এড্ৰেছ লাগে মোক। এটা মোৰ যুঁজ, এটা শেষ নকৰালৈকে মই ইয়াৰ পৰা নাযাওঁ। I'm C.R.D. Pran Goswami. This is Gamusa, mostly used by people of Assam, the northeast of India. এতিয়া কি কৰিবি? চিকাৰ নিজে আহে ওচৰলৈ, মোৰ ওচৰলৈ আহিব, মাৰিবলৈ আহিছোঁ, মাৰিম। Find out the motive. মই শংকৰ চিকাৰী, চিকাৰ কৰিবলৈ আহিছে। আরে তুই থাকলে সব ঠিক থাকবে। রাখ, সভ্য দুনিয়ার খেলাই খতম। জানে দুনিয়া মই তেনেকুৱাই। আমার যে নিজের এক টুকুরা হৈ তালি মাৰিবা টানি। এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো তাৰ শৰীৰে এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো ভুল। যি এনে এক নৰখাদক যাকেই স্বীকাৰ কৰে তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে। মোকে শিকার লাগে, শিকার। How can bullets travel that fast without being shot by a gun? মই শংকৰ চিকাৰী, চিকাৰ কৰিবলৈ আহিছে।